ওয়েলকাম টু মাই চেনেল A to Z এভৰিডে লাইফ। আজি মই পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন ভিডিঅ'টো চাওঁ। এই ভিডিঅ'টোত আছে গাখীৰৰ সৰৰ পৰা কেনেকৈ সহজে ঘিউ বনাব পাৰি। ঘিউ বনাবলৈ হ'লে মই এনেকৈ 1 লিটাৰ গাখীৰৰ পৰা প্ৰায় প্ৰত্যেক দিনে সৰখিনি ৰাখি থৈছিলোঁ। এটা টিফিন বাটিত এটাকৈ 3টা টিফিন বাটিত মই এনেকৈ সৰখিনি প্ৰায় 3 মাহমান ৰাখি ডিপ ফ্ৰিজত ভৰাই থৈছিলোঁ। যিহেতু বেছি দিনৰ কাৰণে ৰাখিবলগীয়া হয় সেয়ে মই ডিপ ফ্ৰিজত ৰাখিছিলোঁ। এতিয়া 3 মাহৰ মূৰত 3টা সম্পূৰ্ণ বাটি হোৱাৰ পিছত এতিয়া মই ডিপ ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ। বহুত টান হৈ আছে, গতিকে অকণমান কেৰাহীখনত অলপ গৰম কৰি এনেকৈ উলিয়াই লৈছোঁ। গৰম কৰাৰ কাৰণে উলিয়াবলৈ সুবিধা হৈছে, নহ'লে বাটিতে লাগি আছে, উলিয়াব পৰা নাছিলোঁ। তিনিটা বাটিৰ পৰা এইদৰে এতিয়া কেৰাহীখনত সম্পূৰ্ণৰূপে উলিয়াই ল'লোঁ। কেৰাহীত উলিওৱাৰ পিছত এতিয়া মই ভাজিবলৈ আৰম্ভ কৰিছোঁ। যিহেতু প্ৰায় 3 মাহমান ধৰি ডিপ ফ্ৰিজত আছিলে, সেইকাৰণে বহুত টান হৈ আছে, গোটা বান্ধি আছে, গতিকে গলোতে অলপ সময় লাগিব এইখিনি। হেতা এখনেৰে এনেদৰে লৰাই থাকিব লাগিব, নহ'লে কেৰাহীখনৰ তলত লাগি যায়। প্ৰায়খিনি গলি গৈছে আৰু অলপ বাকী আছে। এতিয়া গোটেইখিনি গলি হৈ গ'ল। এতিয়া ভালকৈ উতলিবলৈ আৰম্ভ কৰিছে। এয়া এনেকৈ অলপ ঘন হোৱালৈকে উতলাব লাগিব। উতলি ওপৰত তেলৰ নিচিনা যেতিয়া বিৰিঙি আহিব, তেতিয়া এইখিনি চাকিব পৰা হ'বগৈ। এয়া কালাৰ আহিছে আৰু হালধীয়া ৰং ধৰি গৈছে। এনেকৈ তেলৰ নিচিনাকৈ ৰং ধৰাৰ পিছতে চাকিব পৰা হয়গৈ। এয়া ওপৰত এইখিনি ঘিউ উঠি আহিছে। এনেদৰে ভাজি থাকিব লাগিব। সম্পূৰ্ণৰূপে মানে ঘিউখিনি ওপৰলৈ উঠি আহিছে। এতিয়া এইখিনি চাকিব পৰা হৈ গৈছে। পাতল কাপোৰ নাইবা চাকনিত চাকিব পাৰি। মই এখন চাফা পাতল কাপোৰ লৈছোঁ। এতিয়া মই ইয়াতে চাকিম এইখিনি। হেতাখনেৰে অলপকৈ কাপোৰখনত দি বা কেৰাহীখনেও সম্পূৰ্ণকৈ বাকি দিব পাৰে যদি অসুবিধা নহয়। মই অলপকৈ দিয়াৰ পিছত কেৰাহীখনে বাকি দিলোঁ। তাৰপিছত এতিয়া এইখিনি ঘিউ ওলালে। প্ৰথমবাৰ চাকুতে মই ইমানখিনি ঘি উলিয়াব পাৰিলোঁ আৰু ওপৰৰ সিঠাখিনি মই আকৌ এবাৰ ভাজি লৈছোঁ। এয়া মই ছেকেণ্ড টাইম ভাজিছোঁ। ওপৰৰ সিঠাখিনি আকৌ অলপ সময় ভাজিলে ইয়াৰ পৰা আকৌ অলপ ঘি ওলাব। গৰম হৈ থকাৰ কাৰণে হাতেৰে চেপিব পৰা নাই, অলপ ঠাণ্ডা হোৱালৈ ৰৈ দিছোঁ। এতিয়া ঠাণ্ডা হোৱাৰ পিছত যেতিয়া মই চেপি দিলোঁ, তেতিয়া এইখিনি পোৱা গ'ল। এতিয়া এইখিনি ঠাণ্ডা হ'লে মই বটলত ভৰাম। এইখিনিতে কওঁ, যদি মোৰ চেনেলটো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই 2টা বটলত প্ৰায় 700 গ্ৰামমান ঘিউ ওলালে। এই 2টা বটল এইখিনি সম্পূৰ্ণ ঘৰতে কোনো কেমিকেল নোহোৱাকৈ বনোৱা ঘিউ, গতিকে স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী। এনেদৰে আপোনালোকে বনাই চাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।